কিয় হ'ল? নাই মই বজাৰ গৈছিলোঁ মানে। আৰু এইবিলাক যে ইমান লেতেৰা হৈ আছে কাৰণটো কি? চাফা কৰিম মেডাম। কেতিয়া? এতিয়াই কৰি আছোঁ মই এতিয়াই কৰি একদম সেইফালে বহুত লেতেৰা হৈ আছে কিন্তু এনেকৈ থাকিলে ভাল নহয়। ঠিক আছে মেডাম মই চাফা কৰি দি আছোঁ। আজি মনচন মাৰি আছো যে মাৰি আছো যে কিয়? মেডামে গালি দিলে আজি। কিয়? কাম বন চাগে ভালকৈ কৰা নাই। অলপ দেৰিকৈ আহিছোঁ আৰু সেইকাৰণে মেডামে গালি দিলে। মেডাম ভাল আজি কিয় গালি দিলে? বিলাক দেখা নাই নেকি তুমি? কি কৰি থৈছে গোটেইখন লেতেৰা। লেতেৰা বহুত হৈ আছে। ইমান গৰম দিছে একদম। হয় দিয়া, গৰমতে খাই দিছে। আপোনালোকে ভাল ফেনৰ তলত বহি থাকে আৰু যাওঁ দিয়ক। কিয়? আজি দেখোন বৰ কাম কৰি আছ। কম্পিউটাৰটো মেডামে বনাব দিছে তেতিয়া হৈ গ'ল সেইকাৰণে আৰু এইটো বনাই আছোঁ। কি কৰি আছে ল মেম আজি বৰ ধুনীয়াকৈ ষ্টাইল কৰি আহিছে দেখোন। কাজল চাজল লগাই আহিছে ধুনীয়া লাগিছে আপোনাৰ। মইচোন এনেকেই আহোঁ সদায়। না ভাল লাগিছে আৰু থেংক ইউ। যাওঁ। আজি মেডাম অহা নাই? নাই আজি মেডাম নাহিল নহয় এতিয়ালৈকে অহাই নাই। কিয় ক'ৰবালৈ গৈছে নেকি? ক'ৰবালৈ গৈছে নেকি? ক'লে জানো কিয় অহা নাই। ফোনো কৰা নাই। মই ফোন কৰি চাইছিলোঁ এবাৰ ৰিং কৰি আছে ৰিচিভ কৰা নাই অহা নাই। মই যাওঁ। মেডাম আজিও নাই যে ক'ত গ'ল আপুনি? বয়ফ্ৰেণ্ডৰ লগত ফুৰিব গৈছে। বয়ফ্ৰেণ্ড কেতিয়া? মানে বয়ফ্ৰেণ্ড আছে? অঁ কেইবছৰ হ'ল? 3 বছৰ মানেই হ'ল দেখোন। গমেই নাপাওঁ আজিলৈকে। তুমি যে মেডামক যে ভাল পোৱা সেইটো আজিলৈকে কোৱা নাই নেকি? কৈ দিয়া নহ'লে উৰি যাব কেতিয়াবা বয়ফ্ৰেণ্ডৰ লগত। হেল্ল'। হেল্ল'। অঁ মই তোমাক এতিয়া বিয়া পাতিব নোৱাৰিম। কিয়? মই এতিয়া তোমাক বিয়া পাতিব নোৱাৰিম। তুমি এবৰ্চন কৰাই লোৱা। মই নোৱাৰোঁ সেয়া কৰিব। মই কেনেকৈ আৱৰ্চন কৰাম? মই এতিয়া নোৱাৰিম। তেনেহ'লে মই এইখন পৃথিৱীত নাথাকোঁ আৰু মই বহুত দূৰলৈ গুচি যাম। অঁ ৰাখোঁ। আপুনি এইবিলাক কি কাম কৰিব লৈছে? কিয় এনেকুৱা কাম কৰিছে? মোৰ বয়ফ্ৰেণ্ডে মোক ধকাবাজি কৰি পেলাই এৰি দিছে বুজিছা। একো ভুল কাম কৰা নাই। আপুনি নহয় মোক কিয় এনেকুৱা কৰিলে মই সঁচাকৈ ভাবি পোৱা নাই। কি হ'ব এতিয়া? মোৰ জীৱনটো কি হ'ব? আপুনি মোৰ কথাটো শুনকচোন অলপ মনে মনে ভাবক। চাওক কিবা প্ৰব্লেম হৈছে চল্ভ কৰিব কিন্তু এনেকুৱা কাম কৰিব নালাগে। বলক বলক ঘৰলৈ বলক বলক আমাৰ ঘৰলৈ যাব বলক।
কি কৰি আছিলে এয়া এইটো লগাই আছিলোঁ কিবা বেয়া হৈছে এইটো ঠিক আছে ঠিক আছে ধৰক তাইৰ অৱস্থা দেখোন বহুত বেয়া হৈ গৈ আছে দিনে দিনে এবনৰ্মেল হৈ গৈ আছে মানে ডাক্তৰে কি কৈছে তাকেতো ডক্তৰৰ তাত নিছে মই ঘৰলৈ লৈ গৈছিলোঁ কালি চুইচাইড কৰিব গৈছিলে তেতিয়া পঠাই কৰি আনিলোঁ ঘৰলৈ লৈ গ'লোঁ ডাক্তৰে একোৱে ধৰিব পৰা নাই মানে তাইৰ জীৱনত বহুত কষ্ট পাইছে আৰু মানে এনেকুৱা হৈছে মানে কি তাই মনে মগজুৰে কিবা এটা মানে ভয় টাইপৰ সোমাই গৈছে হঠাতে মানে এনেকুৱা হৈ গৈছে মানে কি তাই মগজটোৱে মানে চাগে এইটো সহ্য কৰিব পৰা নাই হাউলি গৈছেগৈ তেতিয়া অৱস্থাটো আৰু বেয়া হৈ যাব তই কি ভাবিছ মইনো কি ভাবিম তাকে চাওঁ কি হয় দেখা যাব নহয় মানে তই ভাল পোৱা ছোৱালীজনী আজি এনে অৱস্থা হ'ল পিছে তই কি ভাবিছ তোৰ অকণো বেয়া লগা নাই নে চা দেখোন আমাৰ নিচিনা দান দৰিদ্ৰৰ নিচিনা মানুহৰ চকু পানী বুৰে আৰু এইটো বাদ দে আৰু তাই মানে এটাই মনত শান্তি লাগিছে তাই বিপদৰ সময়ত যেনেকৈ মই মানে কি ক'ম আৰু তোক সহায় কৰিব পাৰিছোঁ ন সেইটো মানে বহুত ভাল লাগিছে মানে বিপদৰ সময়ত যে মই ছোৱালীজনীক সহায় কৰিব পাৰিছোঁ তাই চকু পানী মুচি দিয়াতে ৰুমাল হ'ব পাৰিছোঁ তাইক যে এটা ৰক্ষা কবচ হ'ব পাৰিছোঁ সেয়ে মোৰ কাৰণে বহুত বা একদম নিস্বাৰ্থ প্ৰেমী নহয় চকীদাৰ এগৰাকী অসহায় ছোৱালী বিচৰা জীৱনটোতে লাইন কৰি আনিব যে পাৰিছোঁ আৰু তাই যে মোৰ নিচিনা এজন চাহ বেপাৰী ইমানখিনি কি ক'ম আৰু তোক প্ৰমোশ্যন যে দিছে ন সেয়াকে দেখি মানে কি বুলি ক'ম এতিয়া কচোন দেখা নাই ইমান খুচি হৈছোঁ মই ইমান হেপ্পী হৈছোঁ এই খুচিটো কথা মোৰ চকু পানী ওলাই গৈছোঁ বুজিছানে আৰু হ'ব দে যাওঁ দে দুখ নকৰিবি আৰু যি হ'ব লগা আছিল হ'ল আৰু দুখ নকৰিবি రక్షాపధాన శిక్షాధికార దీక్షా నిరీక్షుడెవడు ఉగ్ర ప్రతాప వ్యగ్ర ప్రకోప ఖడ్గ ప్రహారి ఎవడు శూలాయుధాంత కాలాంతకాంత జ్వాలా త్రినేత్రుడెవడు విధ్వంసకార పృథ్వీతలాన అభయకరుడు అతడెవడు शरणं भजे भजे शरणं भजे भजे मेरा क्या कसूर क्या करूं ओ लेडीज ओ क्या करूं ओ लेडीज मैं हूँ आदत से मजबूर क्या करूं ओ लेडीज मैं हूँ आदत से मजबूर ओ क्या करूं ओ लेडीज मैं हूँ आदत से मजबूर हुजूर हुजूर मैं हूँ आदत से मजबूर हुजूर हुजूर मैं हूँ आदत से मजबूर